কবিতাৰ শিৰোনাম তোমাৰ প্ৰিয়জন, কথা আৰু আবৃত্তি শ্ৰী পৰিজিত বৰা। এই যে এদিন মোৰ হৃদয়খনে বাট হেৰুৱাইছিল, তেতিয়াই অজানিতে তোমাৰ ফালে খোজ লৈছিল। মাতাল নিশাবোৰ তেতিয়া তোমাৰ অভিমান ভাঙোতেই শেষ হৈছিল। বাৰিষাৰ বৰষুণ জাকে প্ৰেমৰ টোপোলা নিগৰাইছিল তোমাৰ মোৰ হৃদয়ৰ ঘৰত। ভাল লাগে জানা তেনেকুৱা সময়বোৰ, ভাল লাগে তোমাৰ লগত কটোৱা প্ৰতিটো মুহূৰ্ত, আৰু তোমাৰ সেই বেকা হাঁহিটি এতিয়াও মোৰ প্ৰিয় জানা। এতিয়াও বাৰু তুমি মোৰ কথা ভাবি টোপনি যোৱানে? নদীৰ পাৰলৈ গ'লে এতিয়াও জানো মোৰ কথা মনত নপৰে? কিমান যে ভাল লগা আছিল সেই সময়বোৰ, তোমাৰ যে সেই ধুনীয়া চকুটিপ্তি, বাহ সঁচাই মনোমুগ্ধকৰ। তোমাক দেখিলে বহুত মৰম লাগেও। মন যায় মোৰ তোমাৰ কোলাত মূৰ থৈ এবাৰ টোপনি যাবলৈ। মন যায় মোৰ তোমাক চিৰদিন আঁকোৱালি ল'বলৈ। মন যায় কেৱল তোমাৰ প্ৰিয়জন হৈ থাকিবলৈ। ধন্যবাদ।